মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। হয়তো আপোনালোকে ভাবিছে যে মই বহুত দিনৰ মূৰত ব্লগ দিছোঁ, কাৰণ অকণমান পাৰ্চনেল কিছুমান ইছ্যুৰ কাৰণে মই বহুত দিন আপোনালোকৰ ওচৰত ব্লগ দিব পৰা নাই। আৰু আজি মোৰ ফটোশ্বুট আছে, চ' মই ভাবিলোঁ এটা সৰুকৈ এটা ব্লগ বনাওঁ। মই শকত হৈছোঁ কিনা, মই জিম জইন কৰি আছোঁ আৰু আপোনালোকে চাকিব পাৰিম ক্লিনিং হৈ যাম বুলি ব্লগ। আৰু এতিয়া বহুত ফুলি গৈছোঁ। ত' আজি ফটোশ্বুট এটা আছে, বহুত ধুনীয়া এটা লুক দিব বুলি আশা কৰিলোঁ। মেকআপ আৰ্টিষ্টজনীও বহুত ধুনীয়া, মই আপোনালোকক দেখাম। আছিলে মোৰ লগৰে, তাইও মডেলিং কৰিছিলে, ফটোশ্বুট কৰিছিলে। এতিয়া তাইৰ ৰিচেণ্টলি বিয়া হ'ল আৰু তাই মেকআপ শিকিলে আৰু বৰ্তমান তাই মেকআপ শিকাই আছে। মই গোটেই ডিটেইলছখিনি দি দিম। কোনোবাই যদি মেকআপ শিকিব বিচাৰে তাই তাতে শিকিবও পাৰে, কাৰণ তাই ভাল মেকআপ কৰাই দেই। মই যিখিনি দেখিছোঁ, তো আজি চাই লওঁ তাইৰ মেকআপটো মোৰ তাত কেনেকুৱা যাদু কৰে আৰু কোনটো লুক দিয়ে। আছামিজ ব্ৰাইড কৰিম বুলি কৈছে। এতিয়া যোৱাৰ পিছতহে মই গম পাম, মানে অলপ কনফিউজ হৈ আছোঁ মই কোনটো কৰিব। চ' যোৱাৰ পিছত গম পাম। আপোনালোকে চাই থাকক মোৰ আজি লুকটো কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্টত জনাব। আৰু বহুত দিনৰ মূৰত ব্লগ দিছোঁ। মই ৰিচেণ্টলি লাষ্ট ব্লগ দিওঁতে মই ভাবিছিলোঁ যে মই কণ্টিনিউ কৰিম, কিন্তু মোৰ ফোন ভাঙিলে আৰু মোৰ দেউতাৰ এক্সিডেণ্ট হ'ল। চ' এতিয়া তেওঁ ভাল পাইছে, বেড ৰেষ্টত আছে। ত' বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে মই ব্লগ দিব পৰা নাই, বাট মই ট্ৰাই কৰিম যাতে মই এতিয়াৰ পৰা ৰেগুলাৰ ব্লগ দিব পাৰিম। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট সদায় লাগিব, আগতেও আছিলে আৰু সদায় লাগিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আগৰ ভিডিঅ'বিলাকো চাই ল'ব, কমেণ্টো কৰিব কেনেকুৱা হৈছে। গোলমোল হৈ গৈছোঁ, মই ক্ষীণাব লাগিব হয় নাই? পাৰিলে জনাবচোন যে মই ক্ষীণত বেছি ভাল লাগে নে শকতত বেছি ভাল লাগে। এতিয়াতো মই শকত হৈছোঁ, বহুত বেছিও শকত হোৱা নাই, বাট মোৰ শকত হ'লে ফাৰ্ষ্ট শকত হয়। আৰু এটা মই লেন্স লগাইছোঁ, গ্ৰে কালাৰ লেন্স। মই লেন্স লগাব নাজানো, বাকী লগাইছোঁ। বহুত জ্বলি আছে, অলপ দেৰিকৈ এডজাষ্ট কৰি দিব। চ' মই ৰেডি হওঁ, মই বেগ ৰেডি কৰিলোঁ। মই এতিয়া ওলাই যাম, তাতে গৈ কিনে ভিডিঅ' চ' মই ডাইৰেক্ট আহি পালোঁ। ইয়াতে কি লগাবা? গ্লিটাৰ।
খাদ্য খাব যাম ভাত জেচমিনে মোৰ কাৰণে কচু বনাই থৈছে মাছটো নকলা কচু মাছ কিন্তু মোৰ কচুৰ পৰা এলাৰ্জি আছে এতিয়া যাম আৰু খাবলৈ ইমান ফেচিলিটি ফটোশ্বুট কৰিব আহি এইটো কচু ভাজিটো দিম ন অঁ দি দিয়া অলপমান দিবা খালি টেঙা দিছোঁ অঁ আৰু চব কচুৱে বনাইছা মানে জোৰোণ দি আছে মোৰ বহুত বেছি ভাল লাগিছে ফাইনেল হৈ গ'ল জুৱেলাৰীকেইডাল কেনেকুৱা লাগিছে বহুত মোহ ওলাইছে কাপোৰ বেয়া হ'ব বুলি টেনশ্যন ৰেণ্টত আনিছে কাপোৰৰ টেনশ্যন মোক চুটতে বহিবই দিয়া নাই কাপোৰযোৰ লেতেৰা হ'ব বুলি ভালকৈ প'জ দিব দিয়া নাই ভয় ডাইৰেক্ট চাবা দেই বোকা লাগিব ইমান টেনশ্যন নিজৰ কাপোৰ আমাৰ চুটকে হ'ল এতিয়া আমি ৰুমলৈ গৈ আছোঁ এজনী ধুনীয়া ছোৱালীজনী ধুনীয়া মেকআপ কৰা ছোৱালীজনী যোনে একদম মোৰ নিচিনা মোতকৈ আৰু বেটাৰ লুক তাই ধুনীয়া লুক জানে আৰু যোনে মেকআপটো বিচাৰিছে তাৰ পৰা তো মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে কি বুলি আছে মেকআপ আৰ্টিষ্ট বা মই নাম্বাৰটো দি দিম যেতিয়া যাক লাগে দেই এনেই নহয় আমাৰ শ্বুট শেষ বহুত দৌৰাদৌৰিকৈ কৰিলোঁ আৰু ছাডেনলি প্লেনিং কৰিছিলে তাই মোক মেছেজ কৰিলে তো ছাডেনলি ময়ো আহিলোঁ তো আমাৰ তেনেকৈ কোনো প্লেনিং নাছিলে মানে ঘপককৈ হ'ল মানে আৰু মোৰ সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে স্পেচিয়েলি কাপোৰযোৰৰ কালাৰটো আৰু মেকআপটো মানে পূৰা কাপোৰযোৰৰ লগত ভাল লাগি গৈছে আৰু জেচমিনে কিবা ক'বা আপোনালোকক যদি মোৰ মেকআপটো ভাল লাগিছে তেন্তে মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিবলৈ অঞ্জুৱে নাম্বাৰটো দি দিব বাৰু
আৰু যদি কিবা ভুল হৈছে বা কিবা যদি প্ৰব্লেম পাইছে তেন্তে সেইটোও জনাব, মই নেক্সট টাইম ভাল কৰিব ট্ৰাই কৰিম। চ' থেংক ইউ। আৰু তাই বহুত মানে মানুহজনী বহুত মৰমলগীয়া হয়, আৰু তাই নতুনকৈ এতিয়া এটা নিউ লাইফ ষ্টাৰ্ট কৰিছে। তাই এয়া আম্মা তাইৰ। তো মই তাইৰ ঘৰত এতিয়া তাইক শাস্তিটো দিম, মই ভিডিঅ'টো কৰা হৈ যাব বিয়াত নামাতিলে যিহেতু। তো মেকআপটো বহুত বেছি ভাল লাগিছে। তো সেইটোৱে, কিবা ভুলটো চবৰে হয়, তাই যিহেতু ফাৰ্ষ্ট টাইম হয় বা এনেকৈ আগতে কৰিছে, তাই ভাল ভাল কামো কৰি আছে। তথাপিও যিমানেই মানুহে নিশিকক, জীৱন লাইফত মানে শেষ নাই, শিকাৰ শেষ নাই। তো আৰু ভাল, আৰু ইয়াতকৈ আৰু ভাল হ'ব। তো কিবা যদি ভুল হয় আপোনালোকে কৈ দিলে হ'ল, আশীৰ্বাদ কৰিলে হ'ল। আশীৰ্বাদ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰো কৰিব দিয়ক। ঠিক আছে তেতিয়াহ'লে আজিলৈ এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ। বাই বাই।